নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল assamjobalerts.com লৈ। আজি আমি কথা পাতিবলৈ গৈ আছোঁ অসম পুলিচত হ'ব লগা বৃহৎ নিযুক্তি, য'ত টোটেল 5,624টা পদৰ বাবে অতি সোনকালে নিযুক্তিৰ বাবে আবেদন পত্ৰ বিচৰা হ'ব। এই সংক্ৰান্তত ইতিমধ্যে আসাম পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ চেয়াৰমেন মাননীয় প্ৰদীপ কুমাৰ ডাঙৰীয়াই কিছুদিন আগতে আমাৰ প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ আগত এটা ষ্টেটমেণ্ট দিছিলে যে অসম পুলিচত শীঘ্ৰে টোটেল 5,624 পদত নিযুক্তিৰ বাবে অসম পুলিচৰ তৰফৰ পৰা আবেদন পত্ৰ বিচৰা হ'ব। আহক আমি চাই লওঁ সেই নটিফিকেশ্যনটো। তাৰ বাবে আপুনি যাব লাগিব assamjobalerts.com, যিটো আমাৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াতে অহাৰ পিছত যিহেতু সেই নটিচটোত অকণমান পুৰণি হ'ল, তো আপুনি তললৈকে আহক। আহি পেলাই আপুনি ইয়াতে যিটো 2 নম্বৰ পেজ আছে ন, 2 নম্বৰ পেজলৈ আহক। 2 নম্বৰ পেজত অহাৰ পিছত আপুনি দেখিব পাব আসাম পুলিচ ৰিক্ৰুটমেণ্ট ফৰ টোটেল 5,624 পোষ্ট। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এই নটিফিকেশ্যনটো পাব। ঠিক আছে, নটিফিকেশ্যনটোত উল্লেখ কৰাৰ ধৰণে আপুনি দেখিবলৈ পাইছে যে চাব ইন্সপেক্টৰ পোষ্টৰ বাবে 130টা পদৰ নিযুক্তি ওলাব। UP কনষ্টেবল পদৰ বাবে 1,851 পদৰ বাবে নিযুক্তি ওলাব। AB কনষ্টেবল পদৰ বাবে ঠিক তেনেদৰে 3,643 পোষ্টৰ বাবে নিযুক্তি ওলাব। ঠিক আছে, আৰু নটিফিকেশ্যনটোত লিখা আছে যে ফাৰ্দাৰ Pradeep Kumar also added that in forest prisoners and AISF department the recruitment notification will be published soon. In the forest department they are going to recruit 525 numbers of forest guards, 135 numbers of jailer warden and prisoners department and 145 in AISF. ঠিক আছে, এতিয়া আপুনি তেওঁ কোৱা অনুসৰি ৰিচেণ্টলি 135 numbers of jailer warden in prisoners departmenটৰ বাবে নটিফিকেশ্যনটো ইতিমধ্যে অসম পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ তৰফৰ পৰা উলিয়াই দিয়া হৈছে। ঠিক আছে, এতিয়া আহক আমি জেইলৰ ৱাৰ্ডেন প্ৰিজনাৰৰ বাবে যিটো ৰিক্ৰুটমেণ্ট, এইটো আপুনি দেখিব পাইছে আসাম পুলিচ ৰিক্ৰুটমেণ্ট অফ জেইল ৱাৰ্ডেন ইন প্ৰিজন ডিপাৰ্টমেণ্ট ফৰ টোটেল 135 পোষ্ট। আহক আমি এই নটিফিকেশ্যনটো এতিয়া চাওঁ। এই নটিফিকেশ্যনটো চাবৰ বাবে আপুনি আমাৰ ৱেবছাইট assamjobalerts.com লৈকে যাওক। ঠিক আছে, আমাৰ ৱেবছাইটত এতিয়া আপুনি যোৱাৰ পিছতে তললৈকে আহক কিছু। অহাৰ পিছত এইটো নটিফিকেশ্যন দেখিব যে আসাম পুলিচ ৰিক্ৰুটমেণ্ট ফৰ জেইল ৱাৰ্ডাৰ পোষ্ট এপ্লাই অনলাইন এট www.assampolice.gov.in ফৰ টোটেল 135 পোষ্ট। ঠিক আছে, আপুনি এই লিংকটোত ক্লিক কৰক। লিংকটোত ক্লিক কৰাৰ পিছতে আপুনি ডিটেইল নটিফিকেশ্যনটো দেখা পাব আমাৰ ৱেবছাইটত। পোনপ্ৰথমে মই পোষ্টৰ নামটোলৈকে আহোঁ। আপুনি দেখিব পাইছে যে পোষ্টৰ নামটো হৈছে জেইল ৱাৰ্ডাৰ। টোটেল নাম্বাৰ অফ পোষ্ট মানে কিমান পদৰ বাবে নিযুক্তি বিচৰা হৈছে দেখিবলৈ পাইছে 135 পোষ্ট। ইয়াতে আপুনি ৰিজাৰ্ভেশ্যন আছে, আপোনাৰ আনৰিজাৰ্ভ যিটো অপেন কেটেগৰী বুলি কয় বা জেনেৰেল কেটেগৰী বুলি কয়, তাতে আপুনি দেখিব পাব 116 মানে 116টা পোষ্টৰ মেইল পদৰ বাবে, আকৌ 11টা ফিমেল মানে মহিলাসকলৰ বাবে 11টা পোষ্ট সংৰক্ষিত আছে। ঠিক আছে, ঠিক তেনেদৰে ST হিলছ জনজাতিৰ বাবে 8টা পোষ্ট মেইল মানে ল'ৰা মতা তেওঁলোকৰ কেণ্ডিডেটৰ বাবে সংৰক্ষিত আছে। ঠিক তেনেদৰে ইয়াতে উল্লেখ কৰিছে যে তেওঁলোকে OBC, MOBC, SC, ST both male and female and ST hills female candidates may appear fill আনৰিজাৰ্ভ পোষ্ট। মানে আনৰিজাৰ্ভ পোষ্ট সকলোৰে বাবে আছে, সকলোৱে এইটো অসংৰক্ষিত আসন, মানে ইয়াত ৰিজাৰ্ভ কেটেগৰীৰ লোকেও যদি ভাল মাৰ্ক পায় তেওঁলোকে আনৰিজাৰ্ভ কেটেগৰীত কাৰণে এপ্লাই কৰিলে মানে এপ্লাই কৰিব, ইয়াতে এপ্লাই কৰিলে পাই যাব। ঠিক আছে, আপুনি তললৈকে আহিলে দেখা পাব যে ইয়াৰ পে স্কেল মানে
দৰমহাৰ স্কেলটো আপুনি দেখিবলৈ পাইছে পেভেন rupees 14,000 to 49,000 with grade pay 5,000 ঠিক আছে আৰু এতিয়া হক এডুকেশনাল কোৱালিফিকেশন ফৰ মেল ক্যান্ডিডেটস মানে যিবিলাক মতা বা ল'ৰা সকলৰ বাবে শিক্ষাৰ ন্যূনতম ইয়াতে দিয়া আছে যে SSLC বা ক্লাস 10 পাস হ'ব লাগিব তেওঁলোকে মানে হয়তো ক্লাস 10 মানে দশম উত্তীৰ্ণ নহলে মেট্ৰিক উত্তীৰ্ণ হলেও হ'ব আকৌ তেওঁলোকৰ পৰা এটা আন্ডাৰটেকিং বিচৰা হৈছে যে তেওঁলোকে বাইচাইকেল মানে আমি যেটো কও সাইকেল চলোৱাটো তেওঁলোকে সুনিশ্চিত কৰিব লাগিব তেওঁলোকে সাইকেল চলাব জানিব পাৰিব লাগিব ঠিক আছে ঠিক তেনেদৰে মহিলাসকলৰ বাবে ন্যূনতম শিক্ষাৰ তেওঁলোকে ক্লাস 8 মানে অষ্টম মান উত্তীৰ্ণ হ'ব লাগিব ঠিক আছে আকৌ এই শ্ৰেণীলৈ আহিছো বয়সৰ সময়সীমা ন্যূনতম 18 পৰা 38 মানে 38 বছৰলৈকে হ'ব লাগিব আৰু ইয়াৰে কাট অফ ডেট ধাৰ্য কৰি দিয়া হৈছে 1 জানুৱাৰী 2018 মানে 1 জানুৱাৰী 2018 আপোনাৰ ন্যূনতম বয়সৰ সময়সীমা হয়তো 18 নহয়তো বা 38 ইয়াৰ্স ম্যাক্সিমাম হ'ব পাৰিব তেওঁলোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু ৰিজাৰ্ভেশনৰ বিষয়ে লিখা আছে ৰিজাৰ্ভ ক্যাটেগৰী কেণ্ডিডেটসকলৰ সময়সীমা 5 বছৰ বঢ়াই দিয়া হৈছে SC ST হিলছৰ বাবে ঠিক আছে এই বিষয়ে অধিক জানিবলৈ আপোনালোকে অফিচিয়েল নটিফিকেশনটো ক্লিক কৰিলে পাই যাব ফিজিক্যাল স্ট্যান্ডাৰ্ডৰ বিষয়ে আপোনালোকে অফিচিয়েল নটিফিকেশনটোত ভালকে বিতংভাৱে দিয়া হৈছে আপোনালোকে তাত গৈ চাই ল'ব ঠিক আছে এতিয়া আমি সিলেবাছলৈকে আপোনালোকে দেখি পাইছে যে ৰিটেন টেষ্ট উইল কনসিষ্ট 75 মাল্টিপল চইচ টাইপ কোৱেশ্চন মানে MCQ থাকিব 75 টা কোৱেশ্চন থাকিব দেয়াৰ উইল বি নো নিগেটিভ মাৰ্কস তাতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে আপুনি গোটেইকেইটা কোৱেশ্চনে এটেম্প কৰি আহিব গোটেইকেইটা কোৱেশ্চনে আপুনি উত্তৰ দি আহিব যাতে আপোনাৰ ম্যাক্সিমাম চান্স থাকে পৰীক্ষাটো ক্লিয়াৰ কৰাৰ ঠিক আছে যেহেতু একো নিগেটিভ মাৰ্ক নাই আপোনালোকে গোটেইকেইটা যাতে কোৱেশ্চন কৰি আহে এটাও যাতে এৰি নাহে এক্সাম হলত ঠিক আছে টোটাল মাৰ্ক ফৰ দা ৰিটেন এক্সাম উইল বি 75 মানে 75 টা কোৱেশ্চনৰ কাৰণে 75 মাৰ্ক টোটাল ঠিক আছে পেপাৰৰ মিডিয়ামটো হ'ব ইংলিশ আৰু অসমীয়া দুটা মিডিয়ামতে আপুনি এক্সামৰ কোৱেশ্চন পেপাৰখন পাব ঠিক আছে এতিয়া আমি আহো সিলেবাছৰ মুখ্য বিভাগ মানে সিলেবাছত কি সংলগ্ন হ'ব ঠিক আছে আমি দেখি পাইছে যে জেনাৰেল ইংলিশ মানে ইংলিশৰ পৰা আহিব আপোনাৰ 10 মাৰ্কস এলিমেন্টাৰী এৰিথমেটিক মানে ম্যাথমেটিক্স সিম্পল ম্যাথমেটিক্স যিখিনি থাকে আপোনাৰ গণিত অংক বিষয়ত তাৰ পৰা আহিব 10 মাৰ্কস ঠিক আছে জেনাৰেল সায়েন্স বিজ্ঞানৰ পৰা আহিব আপোনাৰ 10 মাৰ্কস লজিক্যাল ৰিজনিং এন্ড মেন্টাল এবিলিটি তো আপোনাৰ মেন্টাল এবিলিটি লজিক্যাল ৰিজনিং এইটো চাবৰ বাবে আপোনাৰ তেওঁলোকে এটা কোৱেশ্চন পেপাৰ সেট কৰিব তাৰ বাবে আপোনাৰ 10 মাৰ্কস থাকিব ঠিক আছে তললৈ ইন্ডিয়ান হিষ্ট্ৰী কালচাৰ ইণ্ডিয়ান নেশনেল মুভমেন্ট যেটো আমাৰ মেইনলি হিষ্ট্ৰী ৰিলেটেড হয় তো হিষ্ট্ৰী ৰিলেটেড তাৰ বিষয়ৰ পৰা আহিব আপোনাৰ বুৰঞ্জী বিভাগৰ পৰা আহিব আপোনাৰ 10 মাৰ্কস এটো ইণ্ডিয়ান হিষ্ট্ৰী বিশেষকৈ আকৌ অসম হিষ্ট্ৰীও আছে অসম হিষ্ট্ৰী জিওগ্ৰাফি ইকোনমি পলিটি যত অসমক বিশেষকৈ গুৰুত্ব দিয়া হ'ব অসম সংক্ৰান্তীয় বুৰঞ্জী বিভাগৰ কোৱেশ্চন বিলাক সোধা হ'ব তাৰ পৰা আহিব আপোনাৰ 15 মাৰ্ক ঠিক আছে আকৌ জেনাৰেল এৱাৰনেস জেনাৰেল নলেজ কাৰেন্ট এফেয়াৰ্স যেটো মানে সাধাৰণ জ্ঞান বৰ্তমান ক'ত কি ঘটি আছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোৱেশ্চন বিলাকৰ পৰা আপোনাৰ 10 মাৰ্কস কভাৰ কৰিব ঠিক আছে টোটাল 75 মাৰ্কস গতিকে গোটেইকেইটা সেকশনে ইম্পৰ্টেন্ট হয় যদি আপুনি এক্সামটো ক্ৰেক কৰিব বিচাৰিছে নিশ্চিতভাৱে আপুনি এতিয়াৰ পৰা লাগি যাওক জেনাৰেল নলেজ কাৰেন্ট এফেয়াৰ্স এখিনি আপুনি ডেইলি চৰ্চা কৰক আৰু যদি আপুনি কাৰেন্ট এফেয়াৰ্স ডেইলি কাৰেন্ট এফেয়াৰ্স চাব বিচাৰে তেনেহলে আমাৰ ওয়েবসাইটত আমাৰ ডেইলি আমি কাৰেন্ট এফেয়াৰ্স আপডেট কৰো আপুনি ওপৰত আহি আমাৰ কাৰেন্ট এফেয়াৰ্স সেকশন আছে ইয়াতে কাৰেন্ট এফেয়াৰ্স সেকশন আছে কাৰেন্ট এফেয়াৰ্স সেকশনত গৈ আপুনি আমাৰ ডেইলি অসম ইণ্ডিয়া বা ইন্টাৰনেশনাল জি কাৰেন্ট এফেয়াৰ্স বিলাক চাব পাৰিব ঠিক আছে আমাৰ কাৰেন্ট এফেয়াৰ্স আপুনি যদি চাব বিচাৰে ইয়াতে আমাৰ এটো ডেইলি আপডেটেড কৰা হয় তো আপুনি ইয়াতে কাৰেন্ট এফেয়াৰ্স বিলাক চাব পাৰিব
আৰু আমি মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা লিংক দি থৈ দিছোঁ আপোনালোকৰ সুবিধাৰ্থে আপুনি মান্থলি কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনত গৈ আপুনি এইটো চাব পাৰিব ইয়াতে মান্থ ৱাইজ আমাৰ কাৰেণ্ট এফেয়াৰ্ছবিলাক দিয়া আছে জানুৱাৰী মান্থৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ এইটো দিয়া তো আপোনালোকে মান্থলি আপুনি কাৰেণ্ট এফেয়াৰ্ছ চাব বিচাৰে উদাহৰণস্বৰূপে যদি আপুনি মাৰ্চৰ 19 তাৰিখৰ কাৰেণ্ট এফেয়াৰ্ছটো চাব বিচাৰে ইয়াতে গ'লে হ'ল ইয়াতে আপুনি আপডেটটো পাই যাব ঠিক আছে এতিয়া আমাৰ মুখ্য পেজটোলৈ এতিয়া সিলেবাসটো আমি কভাৰ কৰিলোঁ আপোনালোক আগতে কোৱাৰ নিচিনাকৈ 75 মাৰ্কছ আপোনাৰ থাকিব 75টা কুৱেশ্যন থাকিব ঠিক আছে এতিয়া ইম্পৰ্টেণ্ট ডেট ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন আজিৰ পৰা ষ্টাৰ্ট হৈছে 8 তাৰিখ মানে আজি 11টা বজাৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব ঠিক আছে আৰু ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 8 মে 2018 মানে এমাহৰ ভিতৰত আপুনি এপ্লাই কৰি দিব ঠিক আছে আৰু লাষ্ট ডেটলৈকে ৰখি নাথাকিব কাৰণ লাষ্ট ডেটত ছাৰ্ভাৰৰ প্ৰব্লেমৰ বাবে আপুনি হয়তো আশা কৰি থাকিব কিন্তু এপ্লাই কৰিব নোৱাৰিব পাৰে গতিকে যিমান সোনকালে পাৰে আপোনালোকে এপ্লাই কৰি দিয়ক আৰু আপোনালোকৰ এতিয়াৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক ঠিক আছে আমি ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত অফিচিয়েল নটিফিকেশ্যনটো দি থৈ দিছোঁ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো ক্লিক কৰিলে অফিচিয়েল নটিফিকেশ্যনটো দেখা পাব ঠিক আছে ইয়াতে কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন অফ পোষ্ট বয়সৰ উৰ্ধসীমা নিম্নসীমা এডুকেশ্যনেল কোৱালিফিকেশ্যন মেডিকেল ষ্টেণ্ডাৰ্ড গোটেইখিনি বিতংভাৱে দিয়া আছে আপোনালোকে বিতংভাৱে দেখিছে ইয়াতে এক্সামটো কণ্ডাক্ট কৰা 3টা ফেজত এক্সামটো কণ্ডাক্ট হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ফিজিকেল এফিচিয়েঞ্চি টেষ্ট ঠিক আছে ৰিটেন টেষ্ট সো ইয়াতে বিতংভাৱে দিয়া আছে আপোনালোকে নটিফিকেশ্যনটো ভালকৈ পঢ়ি ল'ব ঠিক আছে এতিয়া কেনেকৈ আবেদন কৰিব অনলাইন আবেদনৰ লিংকটো আমি ইয়াতে দি থৈ দিছোঁ আপোনালোকে ইয়াতে ক্লিক কৰি আপুনি অনলাইন আবেদন কৰিব পাৰিব ঠিক আছে এতিয়া ক্লিক কৰাৰ পিছত এইটো অসম পুলিচৰ যিটো পোষ্টৰ বাবে অনলাইন আবেদনৰ সাইটটো খোল খাইছে ঠিক আছে ইয়াতে আপুনি ক্লিক কৰিব ক্লিক হিয়াৰ ফৰ এপ্লাই অনলাইন এডভাৰটাইজমেন্ট ফৰ ৰিক্ৰুটমেন্ট অফ জেল অৰ্ডাৰ ইন প্ৰিজন ডিপাৰ্টমেন্ট ইয়াতে আপুনি ক্লিক কৰক এপ্লাই কৰাৰ কাৰণে আপোনালোকে দেখিব পাইছে যে সাইটটো খোল খাইছে কিন্তু আপুনি আপোনালোকে এপ্লাই কৰিব পাৰিব 8 এপ্ৰিল আজি 1 বজাৰ পৰা ঠিক আছে গতিকে 1 বজাৰ পৰা আবেদন আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব যদি আপোনালোকে সিলেবাস আমি কভাৰ কৰা আমাৰ অনলাইন মুক টেষ্ট সেকশনত যদি আপোনালোকে এই সিলেবাসটো লগত সংগঠিত ৰাখি আপোনালোকে প্ৰিপাৰেচন আৰম্ভ কৰিব পাৰে তেনেহলে আমাৰ অনলাইন মুক টেষ্ট সেকশন আপোনালোকে চাই থাকিব পাৰে অনলাইন মুক টেষ্টত আমি ডেইলি কাৰেন্ট এফেয়াৰ্স ইন্ডিয়ান হিষ্ট্ৰী আসাম হিষ্ট্ৰী কভাৰ কৰি আমি কুৱেশ্যন বিলাক সেট কৰো গতিকে আপোনালোকে চাওক এনেকৈ গলে হল মুক টেষ্টত যাব মুক টেষ্ট ফৰ জেনাৰেল নলেজ আপোনালোকে যায় আমাৰ এনেকৈ আহিলে আপুনি ইয়াতে আমি কুৱেশ্যন বিলাক সেট কৰাই আছে আপোনালোকে ইয়াতে গৈ আপুনি ডেইলি প্ৰেক্টিছ কৰিব পাৰে মডেল পেপাৰ মুক টেষ্ট যিমানে আপোনালোকে প্ৰেক্টিছ কৰে সিমানে এক্সামটো ক্ৰেক কৰাৰ ক্ষেত্ৰত আপোনালোকৰ চান্সেস বাঢ়ি যাব গতিকে আপোনালোকে আমাৰ ওয়েবসাইটত এই দুটা বিভাগ অনলাইন মুক টেষ্ট আৰু কাৰেন্ট এফেয়াৰ্স যেটো আমি আগতে কলো আপোনালোক চাই থাকিব যাতে আপোনাৰ প্ৰিপাৰেচনৰ লগতে আপুনি আপোনালোকৰ এক্সামটো ক্ৰেক কৰাৰ চান্সও বাঢ়ি যায় লগতে আপোনাক অন্য জেনাৰেল নলেজৰ কিতাপ পত্ৰ আজিকালি মাৰ্কেটত অনলাইন পোৱা যায় তো আপোনালোকে এইবিলাকো চাই থাকিব ঠিক আছে বন্ধুসকল চাকৰি সংক্ৰান্তীয় বা বাতৰিৰ বাবে আপোনালোকে চাই থাকক আমাৰ ওয়েবসাইট assamjobbalas.com লগতে আমাৰ ইউটিউব চেনেল assamjobbalas সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপৰিব সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে সাবস্ক্ৰাইব বাটনত ক্লিক কৰিব লগতে কাষতে থকা ঘণ্টাৰ বেল আইকনটো দবাই দিব ঠিক আছে আজিলৈ সামৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ